ভাবিলোঁ আজি ডিনাৰত একদম চিম্পুলকৈ খাম। ভবামতেই কাম হ'ল আৰু এইফালে দেখা পালে মই ধুনীয়াকৈ পিঁয়াজ, নহৰু, টমাটো আৰু অকণমান দালি ধুনীয়াকৈ ধুই ল'লোঁ। ভাবিলোঁ দালি বনাম, তো দুটামান কেঁচা জলকীয়া লৈ লৈছোঁ দেই আৰু এইফালে দালি ধুনীয়াকৈ বহাই দিলোঁ। ইয়াতে চাব পাৰিছে দালি প্ৰায় হৈ গ'ল আৰু খালি দালি দি ভাত খাই ভাল নালাগিব। সেইকাৰণে ভাবিলোঁ ঘৰত যিহেতু চব্জি আছে বন্ধাকবি, তো বন্ধাকবি অকণমান ভাজি বনালোঁ। অকল বন্ধাকবি ভাজি বনালে ভাল নালাগে, সেইকাৰণে কেইটামান মটৰো দি লৈছোঁ। যেতিয়া বন্ধাকবিৰ লগত মটৰ দিয়া যায় টেষ্টটো দুগুণে হৈ যায়। আৰু ইয়াতে দেখা পালে মই ধুনীয়াকৈ বহাই দিলোঁ। আৰু এইখিনিয়ে নহয় আৰু আছে আলু পিটিকা। এইটো দেখা পাইছে মই অকণমান এটা ৰেড জলকীয়া দি ধুনীয়াকৈ অকণমান পিটিকা বনাই লৈছোঁ। আৰু এনেকৈ আমি ৰাতিৰ এসাঁজ খালোঁ।